বহুত ওপৰৰ পৰা বহুত জোৰত পানী পৰি থকাৰ কাৰণে তাত যাব সাধ্য নাই, মানে ভিজি যাব লাগে কাপোৰৰ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, তদুপৰি সৰ্বোচ্চ ঘনমিটাৰৰ বৰষুণ হোৱা পৃথিৱীৰ অন্যতম ঠাইখন হৈছে চেৰাপুঞ্জী। এয়া চেৰাপুঞ্জী। আমি মনচিষ্টিংছ ফলছ আৰু তাৰোপৰি 7 ছিষ্টাৰ চাবলৈ গৈ আছোঁ। তাৰ আগতে এইখিনি ঠাই পাই সুন্দৰভাৱে দেখুৱাই আছোঁ ডাঙৰ ডাঙৰ ৱাটাৰফল। চাই থাকক ভিডিঅ'টো শেষলৈকে। 7 ছিষ্টাৰ ৱাটাৰফলৰ পৰা যদি আপুনি চিধা 10 কিলোমিটাৰ আহে তেতিয়াহ'লে এইটো ফলছ পাব। এই ফলছটোৰ নাম হৈছে কি কিনৰেম ফলছ। কিনৰেম ফলছ ভিউ বুলি কয়। একদম মানে ধুনীয়া এটা ডাঙৰ ফলছ আৰু তললৈ আহিব পাৰি, কাৰণ 7 ছিষ্টাৰ সেইটো ধুৱলি কুঁৱলী হৈ থাকে, তাৰ কাৰণে অলপ অসুবিধা হয়। এইটো তলৰ পৰা আহিব পাৰি, বহুত ওপৰৰ পৰা পানী পৰি থকা এক দৃশ্য। তুলি আছে চেলফি চেলফি চেলফি। আৰু এইটো হৈছে কিনৰেম ফলছ। বহুত হাজাৰ মিটাৰ ওপৰৰ পৰা পানী পৰি থকাৰ কাৰণে ইয়াত যিটো মানে পানীৰ যিটো ধুৱলি কুঁৱলী নিচিনা দেখাই পাই আছে, সেইকাৰণে ওচৰত যাব নোৱাৰি, কাপোৰ কানি তিতি যায়। বহুত ওপৰৰ পৰা বহুত জোৰত পানী পৰি থকাৰ কাৰণে তাত যাব সাধ্য নাই, মানে ভিজি যাব লাগে কাপোৰৰ। ইয়াৰ পৰা একদম পুৰা আছে একদম। আৰু চেৰাপুঞ্জীত আপুনি ওচৰৰ পৰা উপভোগ কৰিব পৰা চবচে ডাঙৰ ৱাটাৰফলছ এইটোৱে। এইটোৰ ওপৰত আৰু ৱাটাৰফলছ নাই। আৰু এই পানীটো যে কিমান ওপৰৰ পৰা পৰি আছে সেইটোৰ বিষয়ে ভিডিঅ' বনোৱা আছে। ক'ৰ পৰা আৰম্ভ হৈছে এইটো পানীটো ক'ৰ পৰা পৰি থাকে, সেইখন ওপৰত এখন বহুত ডাঙৰ পাৰ্ক এখন আছে ধুনীয়া, সেইখন পাৰ্কৰো মোৰ ভিডিঅ' বনোৱা আছে, আগৰ ভিডিঅ'ত দিয়া আছে। যিহেতু এনেকৈ আহি তলেদি গৈ একদম তলত পৰিছে পুৰা পানীটো। এইটো চাওক, এইটো নদীৰ হিচাপে এইটো বৈ গৈছে, কিন্তু পানীটো য'ৰ পৰা আৰম্ভ হৈছে তাৰ পৰা এটা সুন্দৰ ভিডিঅ' বনোৱা আছে আগৰ ভিডিঅ'ত। তাতে গৈ কিনে আপোনালোকে চাব পাৰে, আগৰ ভিডিঅ'ত সেইবোৰ আছে। আৰু এইটো হৈছে তাৰ পৰা তলৰ পৰা খুব ভাল লাগে। ওপৰৰ পৰা ইমান দেখা পায়, ওপৰৰ পৰা যিহেতু এইটো খুব মানে নিয়াৰেষ্ট বাংলাদেশ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয়। ইয়াৰ পৰা সেই পাহাৰৰ মানে পাৰ্কৰ ওপৰৰ পৰা গোটেইখন দেখা পায়, মানে বাংলাদেশৰ যিটো খেতি পথাৰ তাৰ সম্পূৰ্ণভাৱে দেখা পায়। এইটো হৈছে কেনিয়ান ৱাটাৰফলছ বুলি কোৱা হয় চেৰাপুঞ্জীৰ। 7 ছিষ্টাৰ আৰু কেনিয়ান ৱাটাৰফলছ পোৱাৰ আগতে তাৰ মোটামুটি 7 কিলোমিটাৰ 8 কিলোমিটাৰ পোৱাৰ আগতে এইখিনি এটা ধুনীয়া এটা চাওক সুন্দৰ এটা পৰিৱেশ দেখা পোৱা যায়। শুকালা মেঘৰ তলত আগুৰি ৰখা এইটো এটা পাহাৰৰ মাজত এক ধুনীয়া দৃশ্য। ইয়াত মানে চাই থাকিলে চাই থাকোঁ যেন লাগে। বঢ়িয়া এক প্ৰাকৃতিক সুন্দৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায়। বহুত এটা ভাল ভিউ হয়। আজিকালি প্ৰত্যেকটো ভিউ পইণ্টত তেওঁলোকে মাচুল লয়। আগতে এইবিলাকত লোৱা নাছিলে, কিন্তু এতিয়া ৰিচেণ্টলি লোৱা আৰম্ভ হৈছে। আৰু কেনিয়ান ফলছৰো আগতে লোৱা নাছিলে, এতিয়া লয়। গতিকে এইবোৰ এটা সুন্দৰ এটা দেখাব, একদম ওচৰত আহি দেখুৱাইছোঁ। বহুত কিমান হাজাৰ মিটাৰ তলত আছে এইবিলাক। আৰু মেঘালয়ৰ এক সুন্দৰ দৃশ্য হয় চেৰাপুঞ্জী। এটা খুব এতিয়া যিহেতু মানুহবোৰ আহিব লাহে লাহে, ছেপ্টেম্বৰ অক্টোবৰ মাহত ইয়াত ঠাণ্ডাটো বেছি হয়, কাৰণ চেলচিয়াছ হিচাপত ডিগ্ৰী হিচাপত যদি গৰমটো চাব যায় ইয়াত 17-18 তাৰ ওপৰত দেখা নাযায়। শ্বিলঙৰ ফালে একেই, শ্বিলঙৰ ফালে যিহেতু বহুত মানে গুৱাহাটীৰ নিচিনা ৱেডাৰ শ্বিলঙৰ ফালে। সৰুকৈ হ'লেও দেখুৱালোঁ আপোনালোকক কেনিয়ান ফলছ আৰু সেইখন ঠাই এখন দেখুৱাই দিলোঁ। নেক্সট ভিডিঅ'ত আহি আছে বেলেগ এটা বিষয়ৰ ওপৰত। তেতিয়ালৈকে বাই বাই।